You let me build up my feelings. You shatter them quickly. Hello everyone, welcome back to my channel. আজি হৈছে মহা অষ্টমী আৰু শাৰদীয় দুৰ্গা পূজাৰ সকলোকে হিয়া ভৰা শুভেচ্ছা জনাইছো। আমাৰ যি আইতা আছে যি এবাৰ কাতি মাহত 100 বছৰত ভৰি দিব, তেখেতে এবাৰ পূজা চাবলৈ বিৰাট মন কৰিছে। নাজানো কিয় মানে এবাৰ পূজা চাবলৈ তেখেতৰ মন গ'ল আৰু লাইক বহুত বছৰৰ পৰা ঘৰৰ পৰা ওলোৱাই নাই। এতিয়া যেটো তাৰ ওপৰতে আমাৰ যোনখন তোৰণখন এবাৰ আমাৰ যোনখন মন্দিৰত ৰাজহুৱা মন্দিৰত দান কৰা হৈছে, পাপাই দিছে, সেই তোৰণখনো চাবলৈ ইচ্ছা কৰিছে। এতিয়া তালৈ যাওঁ বলক, আইতাক প্ৰথমতে যাওঁ ঘাই ঘৰলৈ আৰু তেতিয়াহ'লে ভিডিঅ'টো চাই থাকিব। I told you I'm not here to mess around, and you've been acting too mysterious. আমি ওলাই আহিলোঁ আইতাক অকণমান পূজা ফুৰাবৰ কাৰণে। আহি পালোহি এতিয়া মাকুমৰ পূজা মণ্ডপটো, য'ত আমাৰ তোৰণখন দিয়া হৈছিলে। এতিয়া আইতাক এতিয়া পণ্ডিত আহি পিনে, দেওজন আহি পিনে গাড়ীতে পূজা কৰিব। আইতা হাতে হাতখন দি আছে। এয়া বাবা বাবা, এটা চুমু দিলে এটা কৰি দিছোঁ। ব'লক চাই আহিবগৈ। ইয়ালৈ আহা, ভিতৰলৈ মই ধৰি ধৰি লৈ যাম। যাব নোৱাৰিব। আজি ইমান বছৰৰ মূৰত আইতাক দেখি পিনে সকলোবোৰ আচৰিত হৈ গৈছে। মানে বিৰাট ভাল পাইছে সকলোৱে। সেইটো কাৰণে পুৰণি সকলোবোৰ মানুহে আইতাক আৱৰি ধৰিছে একদম চেলিব্ৰিটি নিচিনাকৈ। আৰু আমাৰ ককা আছিলে মৌজাদাৰ ঘৰ বুলি ক'লে সকলোৱে চিনি পায়। সেইটো কাৰণে মাকুমাত এটা পৰিচিত নাম মানে ৰাজখোৱা ফেমিলি বুলি ক'লে মানে। আমাৰ মাটি বৰমাহঁতে দিয়া। কৰি আহিছোঁ দেই, মাউনি কৰি আহিছোঁ, গধূলি লগ পাম। আজি পাপাৰ চকু পানী পূৰা ওলাই গ'ল, কাৰণ আইতাক আজি বিৰাট দিনৰ পাছত উলিয়াই আনিব পাৰিলে। তাৰ পাছতো ককাৰ নামত দিয়া তোৰণখন আইতাই নিজে আহি আজি চালেহি। সেইটো কাৰণে পাপাৰ শুকুৱাত একদম খুন্দা মাৰি ধৰিলে আৰু চকু পানী খলকৈ ওলাইছে। তাৰপাছতে আমি গ'লোঁ ওচৰৰ পূজা মণ্ডপত পূজা চাবলৈ হ'লে। হঠাতে আইতাৰ গা বেয়া হৈ গ'ল। গা বেয়া মানে আইতাৰ পূৰা কফ জমা হৈ গৈছিলে বুকুত। এটা বয়স হৈ গ'লে মানুহৰ এইটো প্ৰব্লেম হয়েই। আৰু ক'তো আমি ফুৰিবলৈ নগৈ ডাইৰেক্ট আমি ঘৰলৈ গুচি আহিলোঁ। ঘৰলৈ আহি পিনে মায়ে গৰম পানী এগিলাচ খাবলৈ দিলে। এতিয়া লাহেকৈ আইতাৰ গাটো ভাল। চ' জাষ্ট ঘৰ আহি পালোহি আৰু চুলিখিনি হৈ গ'ল জাধালি মাদালি। চ' অকণমান চেঞ্জ কৰি লগান কাপোৰযোৰ হৈ গ'ল বিৰাট হেভি। কাপোৰযোৰটো মোক খুলুক খাই গৈছিল আধা ৰাস্তাত। চ' কাপোৰ চাপোৰ চেঞ্জ কৰিলোঁ, দেন লগ পাইছোঁ আকৌ, বাই। আৰু ইন দ্য মিন টাইম দাদা বহুত গৈছিলে তিনিচুকীয়ালৈ কিছুমান বিশেষ কামত, আৰু তেওঁলোকে লৈ আনিছে অকণমানি চৰাই পোৱালি এটা। এইটো হয় লাভ বাৰ্ড আৰু ইয়াৰ নাম মুমুৱে দিছে চিজুকা। আৰু এইফালে আমাৰ গুণু মহাৰাজে উলিয়াই ল'লে তাৰ কিতাপখন। তাৰ আজি কি পঢ়িবলৈ মন গ'ল ভগৱানেহে জানে। এই মাজে মাজে পঢ়ে এখন উলিয়াই পিনে। এইটো কি হয়? ভেৰি গুড। এইটো কি হয়? টাইগাৰ। ভেৰি গুড। এইটো কি হয়? হাতী। তাতী। এইটো কি হয় ন? ভেৰি গুড। ইয়াৰ লগতে এটা কথা এড কৰি দিওঁ, মই এটা ভিডিঅ'ত আগতে কৈছিলোঁ দিৱালী ডেক'ৰেশ্যনৰ কাৰণে কিছুমান বস্তু অনলাইনত অৰ্ডাৰ কৰিছোঁ, আৰু এইবোৰ আনবক্সিং কৰা নাই। অতি সোনকালে ভিডিঅ' এটা দিম, মোৰ ভিডিঅ'বোৰ চাই থাকিব, তেতিয়া গম পাই যাব। চ' হলটো শ্বেয়াৰ কৰিম দুৰ্গা পূজাৰ পাছত। আৰু এতিয়া হৈছে সময় 2:15। দাদাই ফোন কৰিলে, আৰু দাদাই ফোন কৰি পিনে মাতিছে ঘৰত আজি অকণমানকৈ এটা পাৰ্টি অৰ্গেনাইজ কৰিছে। আৰু এতিয়া মই গুণু আৰু চানো 4টামান বজাত ওলাই যাম, কাৰণ লাহেকৈ নহ'লে বহুত ভিৰ হৈ যাব টাউনত, আৰু ট্ৰেফিক জামৰ পৰা বাচিবৰ কাৰণে সোনকালে যোৱাটোৱে চবতকৈ বেষ্ট। চ' একেবাৰে ঘৰলৈ গৈ পিনে লগ পাই আছোঁ।
আৰু হঠাৎ ঘটিল আৰু এটা ঘটনা একেদিনাখন দুটা খবৰ মানে এই চৰাইটো যে লৈ অনা হৈছিলে চৰাইটো কি বা হ'ল ঘপককৈ মৰি থাকিলে তো সেইটো কাৰণে বৌ আৰু মই আকৌ খৰধৰকৈ ওলাই গ'লোঁ তিনিচুকীয়ালৈ য'ৰপৰা আনিছিলোঁ চৰাইটো আকৌ দুটামান লৈ আনিলোঁ আৰু দুটা নহয় থাকিব জানা সেয়া আৰু কিয় বা মৰি গ'ল চৰাইটো ধৰিবগৈ নোৱাৰিলোঁ এতিয়া সময় হ'ল 5:30 আমি একচুৱেলি ঘৰলৈ যোৱা কথা আছিলে 4টা বজাত শুই থাকিলোঁ আমি 3টা সেইটো কাৰণে এতিয়া সময় হৈ গ'ল 5:30 এতিয়া যদি ৰাস্তাত ট্ৰেফিক জাম হয় আমি কেইটা বজাত ঘৰ পামগৈ ঠিকনা নাই আৰু কিবা কিবি বস্তুও ল'বলগীয়া আছে ৰাস্তাত চ' এতিয়া ওলালোঁ চ' ৰখি আছোঁ কোনো চলিব নহ'লে আমি ওলামগৈ চ' ভিডিঅ'টো চাই থাকিব ঘৰলৈকে আৰু এয়া আমি গৈ আছোঁ KFC ট্ৰেন্স এই গোটেইবোৰ ইমানেই ভিৰ আজি পূজাৰ কাৰণে KFCটো সাংঘাতিককৈ ভিৰ আৰু ট্ৰেফিক জাম দেখিছোঁ এইখিনিতো অলপ চলপ আৰু এইখিনিতো মই ভিডিঅ' কৰাই নহ'ল ইমানেই ট্ৰেফিক জাম আছিলে জাষ্ট ঘৰ আহি পালোহি এতিয়া সময় হৈছে 6:30 আৰু মই বেংগলছখিনি এইখিনি মই লৈছিলোঁ মিছ'ৰ পৰা লাইক বহুত দিনেই হ'ল আৰু তিনিচুকীয়াত ট্ৰেফিক জাম বহুত হৈছে তাৰ ওপৰতো আজি মই ফাৰ্ষ্ট টাইম দেখা পাইছোঁ ড্ৰাগছ লৈ অহা ল'ৰা ধৰিছে ৰাইডাৰ পাৰ্টি তিনিচুকীয়াত পূৰা ঘূৰি ফুৰিছে মানে বুলেটৰ হেডলাইটত ড্ৰাগছৰ পেকেট ভৰাই লৈ আহিছে আজি মই ফাৰ্ষ্ট টাইম ফেচ টু ফেচ দেখা পাইছোঁ আৰু গড ন'জ এটা তাহাঁতৰ কি হৈছে অৱস্থা ৰাইডাৰে চাগে পূৰা ঠিকছে ধুলাই দিছে তাহাঁতক ভালে কথা যদি দিছে অভিয়াছলি দিব চ' তাৰপাছতে আজি আমাৰ মোৰ দাদাকতো লগ পোৱা নাই মোৰ হৈছে দাদা ইউটিউবৰ ভিডিঅ' আৰু এই পূৰা জিম ফ্ৰী কয় সেইটো কাৰণে হেল্থ এনেকুৱা তাৰপাছতে ইহঁতে আজি পাৰ্টি দিছে বোলে পূজাৰ কাৰণে আৰু মানুহ আহিবলৈ বাকী আছে গেষ্ট ঘৰলৈ আহি দাদাই মোক পনীৰ বনাবৰ কাৰণে লগাই দিলে ইয়াৰ ৰেচিপিটো মই বেলেগ এদিনা শ্বেয়াৰ কৰিম আজি যিহেতুকে বিশেষকৈ ভিডিঅ' কৰা নহ'ল সেইটো কাৰণে মই ৰেচিপি শ্বেয়াৰ কৰিব নোৱাৰিলোঁ আৰু ইয়াতে মই পাপাৰ কাৰণে থালি এখন ৰেডি কৰিছোঁ ইয়াতে জিৰা ৰাইচ বনাইছিলোঁ মটন আছিলে আৰু পনীৰ আছিলে পাপাই যিহেতুকে ঠাণ্ডা পানী খাই ভাল পায় তো এনেকৈ গ্লাছত ধুনীয়াকৈ দি দিছোঁ পাপাই যিহেতুকে এখন পৃথিৱীত নাই এইফালে গুণুৱে এনেকৈ লগত খাই আছে লাল চাহ আৰু ভুজিয়া আমি সকলোৱে ডিনাৰ চিনাৰ কৰি মেলি আজৰি হ'লোঁ আৰু এতিয়া 11টামান সময় হ'ল আৰু বিগ বছ চাবলৈ সকলোবোৰ বহি গ'লোঁ আৰু এতিয়া টাইম কেইটা হৈছে গম পাইছেনে 12:30 অলম'ষ্ট হৈছে এতিয়া সকলোবোৰ যাবলৈ ওলাইছে ভিডিঅ' কৰিলে এনজয় কৰা নহয় সেইটো কাৰণে ভিডিঅ' কৰাটো বাদ দিলোঁ আজিৰ কাৰণে সেইটো কাৰণে অলপ চলপকৈ দেখুৱাইছোঁ আৰু হেল্ল' এভৰিৱান গুড মৰ্ণিং যোৱাকালি যিহেতুকে ভিডিঅ'টো এণ্ড কৰিবলৈ নোৱাৰিলোঁ এইফালে চানুৱে আনিছে জেলেপি ওচৰত বিয়া হোৱাৰ ফাইদা সেইটোৱে কালি ইভিনিঙত আহিলোঁ আজি আৰ্লি মৰ্ণিং গৈ আছোঁ আহিছোঁ চানুৱেটো আহিছে পূৰা বক্সা পিন্ধি মই আহিছোঁ পূৰা মোৰ নাইট শ্বুটত গা চা ধোৱা নাই অকল মোৰ ফেচ ৱাছ কৰিছোঁ আৰু আহিছোঁ ঘৰলৈ গৈ পিনি এতিয়া গা চা ধুবগৈ লাগিব আহিয়ে গা পা ধুই ৰেডি হৈ গ'লোঁ কাৰণ এতিয়া এতিয়া ভাগৱত ভ্ৰমণ কৰিব মানে আমাৰ যোনটো নামঘৰ আছে নামঘৰৰ পৰা ভাগৱতখন গোটেই আমাৰ মাকুমৰ এৰিয়াটোত ভ্ৰমণ কৰাব ডাঙৰ ৰথ এখনত উঠাই পিনে চ' দেখুৱাম তাৰ পাছতহে ভিডিঅ'টো এণ্ড কৰিম চ' ভিডিঅ'টো চাই থাকিব আৰু কেনেকৈনো ভাগৱত ভ্ৰমণ কৰা সেইটো মই দেখুৱাম আৰু মই আজি লগাইছোঁ কাজল মই জেনেৰেলি কাজল নলগাওঁ কেনেকুৱা লাগিছে বাৰু দেখিবলৈ যদি ভাল লাগিছে তো মই নেক্সট কমেণ্ট কৰিব তেতিয়া মই আকৌ কাজল লগাবলৈ আৰম্ভ কৰি দিম আগতে লগাইছিলোঁ তাৰপিছতে মই একদম বন্ধ কৰি দিলোঁ চ' কমেণ্ট কৰিব কেনেকুৱা লাগিছে আমাৰ ভাগৱত ভ্ৰমণ বিশেষ তেনেকৈ ভিডিঅ' কৰিবলৈ নোৱাৰিলোঁ কাৰণ মেমৰি একদম কম আছিলে মেমৰিৰ লগতে ফোনত চাৰ্জো একেবাৰে নাছিলে আৰু এটা নতুন ভিডিঅ' লৈ পিনে আকৌ লগ পাম তেতিয়ালৈ ভালে থাকক সুস্থ হৈ থাকক হাঁহি থাকক নতুন ভিডিঅ' লৈ পিনে আকৌ লগ পাম ভিডিঅ'বোৰ চাই দেখিব বাই ফৰ নাও